ৰাষ্ট্ৰীয় সংগীত আৰু কোনটো গীতক ৰাষ্ট্ৰীয় গীত হিচাপে লোৱা হ'ব। স্বাধীনতাৰ কালত ভাৰতবৰ্ষৰ ভাৰতীয় চৰকাৰে সিদ্ধান্তৰ মৰ্মে জনগণ মনক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰমক ভাৰতীয় গীত হিচাপে ৰাষ্ট্ৰীয় গীত হিচাপে 1948 চনৰ পৰা ঘোষণা কৰি আহিছে আৰু তেতিয়াৰ পৰা এই বন্দে মাতৰম গীতটি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গীত হিচাপে সকলোৱে আমি পালন কৰি আহিছোঁ। আজি এই গীতটিয়ে ইতিমধ্যে 150 বছৰ গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিছে। আজি এই আপাহতেই ওদালগুৰি আৰক্ষী জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়ৰ নেতৃত্বত আয়োজনত আজি অসম আৰক্ষী বেণ্ডৰ দৰে আমি এই গীতটি পৰিৱেশন কৰাম। আমাৰ মাজত উপস্থিত থকা আজি এই অনুষ্ঠানত সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইটো প্ৰগ্ৰেম এইটো কাৰণেই লোৱা হৈছে যে আমাৰ ভাৰতৰ মানে এখন ভাৰত দেশ হিচাপে আমাৰ কিছুমান প্ৰতীক আছে, কিছুমান চিহ্ন আছে যোনবিলাকৰ থ্ৰুৱেদি আমি সকলোৱে মানে আমি কোৱাৰ যে আমি ভাৰতীয় হয়। যেনে আমাৰ 15 আগষ্ট হয় বা 26 জানুৱাৰী হওক বা আমাক যোনখন ৰাষ্ট্ৰীয় পতাকা হওক বা ৰাষ্ট্ৰীয় সংগীত হওক, তেনেকৈ এই কিছুমান বস্তু আছে যোনবিলাকে আমাৰ ভাৰতৰ যোনটো স্বাধীনতাৰ সংগ্ৰাম আছিলে, স্বাধীনতাৰ সংগ্ৰামত আমাক বহুত উৎসাহ যোগাইছিলে আৰু যিবিলাক এই ধৰণৰ প্ৰতীক আৰু এই ধৰণৰ গানবিলাক ব্যৱহাৰ কৰি আমাৰ মনোবল বৃদ্ধি কৰিছিলে সেই সময়ৰ স্বাধীনতা সংগ্ৰামীসকল, যাৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামটো সফল হৈছিল। কিন্তু বহু কাৰণত কিছুমান এনেধৰণৰ চিহ্ন, কিছুমান প্ৰতীক, কিছুমান মানুহৰ মনৰ পৰা পাহৰি যোৱা গৈছে। তো এইটোৱেই এটা ভাৰত চৰকাৰৰ প্ৰয়াস যে এই যোনবিলাক প্ৰতীক হয় বা গান হয় সেইবিলাক সকলোৱে যাতে ৰেগুলাৰ ইণ্টাৰভেলত অকণমান স্মৰণ কৰে, যাতে এই আগতে এইবিলাক উৎসাহে যেনেকৈ আমাক ভাৰতক স্বাধীন কৰিবলৈ সহায় কৰিছিলে, একেধৰণৰ উৎসাহেৰে আমাৰ আগত এতিয়া নতুন এটা চেলেঞ্জ আছে। সেই চেলেঞ্জটো হৈছে, সেইটো সময়ত চেলেঞ্জটো আছিলে ভাৰতৰ স্বাধীনতা আৰু এতিয়া চেলেঞ্জটো হৈছে ভাৰতৰ বিকাশ। তো আমি সকলোৱে মিলি পেলাই সৰুৰে পৰা ডাঙৰ সকলোৱে গোটেই গানটো যে আমাৰ মানে কি আছে, জাতীয় সংগীত আছে, কিন্তু এই গানটোক আমি জাতীয় গীত হিচাপে স্বীকৃতি দিয়ে। যেনেকৈ আমাৰ জনগণ মন আমাৰ জাতীয় সংগীত আৰু এই বন্দে মাতৰম গানটো আমাৰ জাতীয় গীত। গতিকে আমি আজিৰ এই পবিত্ৰখনত সকলোৱে লগ হৈছোঁ আৰু সকলোৱে লগ হৈ আমি এই গানটোক আমি নিবিড় ভক্তিভাৱে আমাৰ অন্তৰৰ পৰা হৃদয়ংগম কৰোঁ আৰু এই বন্দে মাতৰম গানৰ যি প্ৰভাৱ, এই প্ৰভাৱটোক ৰাখি আমি যাতে বৰ্তমান সময়ত বিকশিত দেশত আগবাঢ়ি যাব পাৰোঁ। বেছি আৰু নকম, এইখিনিকৈ মোৰ ক'ব লগা সমাপ্ত। ধন্যবাদ। আমি ওদালগুৰি জিলা আৰক্ষী তৰফৰ পৰা সন্মানীয় ওদালগুৰি জিলা আয়ুক্ত মহোদয়ক ধন্যবাদ জনাইছোঁ। তেওঁৰ বহুমূলীয়া সময় আৰু বহুমূলীয়া ভাষণৰ বাবে পুনৰবাৰ আৰক্ষী তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া আমি বন্দে মাতৰম গীতটি আমাৰ 14 নম্বৰ অসম আৰক্ষী বেটেলিয়নৰ জোৱানসকলৰ দৰে পৰিৱেশন কৰিব আৰু পৰিৱেশন কৰাৰ আগতেই আমি উপস্থিত সন্মানীয় ৰাইজৰ আগত আমি তেওঁলোকক আপোনালোকৰ মাজত চিনাকি কৰি দিবলৈ ওলাইছোঁ। আমাৰ মাজত আছে লেছ নায়ক পৰিচিত প্ৰণয় দাস। আমি তেখেতৰ প্ৰণয় দাস, আমি প্ৰণয় দাসৰ কাৰণে এটা হাত চাপৰি বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে উপস্থিত ৰাইজৰ পৰা। আমাৰ মাজত উপস্থিত আছে লেছ নায়ক 890 অনিল বড়ো। আমি অনিল বড়োৰ বাবে এটা হাত চাপৰি বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে লেছ নায়ক 60 অনিল শইকীয়া। আমি তেওঁৰ বাবেও এটা হাত চাপৰি বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে লেছ নায়ক 179 ভাস্কৰ কলিতা। আমাৰ মাজত উপস্থিত আছে লেছ নায়ক 482 অচ্যুত কুমাৰ দাস। আমাৰ মাজত উপস্থিত আছে লেছ নায়ক মণিকান্ত বৰ্মন। আমাৰ মাজত উপস্থিত আছে লেছ নায়ক প্ৰকাশ মালাকাৰ। আমাৰ মাজত উপস্থিত আছে লেছ নায়ক পংকজ ডেকা আৰু আমাৰ মাজত উপস্থিত আছে কনষ্টেবল 865 গোপাল বড়ো। ইতিমধ্যে আমাক গীতটি পৰিৱেশন কৰিবলৈ উপস্থিত সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ পৰা আমি অনুমতি লাভ কৰিছোঁ। গতিকে আমি গীতটি পৰিৱেশন কৰিম। আমাৰ জোৱানসকলক গীতটি পৰিৱেশন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু গীতটো পৰিৱেশন কৰাৰ লগে লগে আমাৰ ৰাষ্ট্ৰীয় গীতক সন্মান জনাই সকলোৱে থিয় হৈ উপভোগ কৰিবৰ বাবে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ।
Centro lo